বহুদিনৰ মূৰত ঘৰলৈ অহাত মায়ে ক'লে যে এনেই পৰি থকাতকৈ যা পুখুৰী এটাকে সিঁচগৈ। ময়ো বোলো এপাক যাওঁ। বৰ্তাক চিঞৰ এটা মাৰি পথাৰৰ পিছফালেদি পুখুৰীলৈ বুলি বাট ল'লোঁ। পিছে যাওঁতে মাক কৈ থৈ গৈছোঁ যে বোলো মাছ নাপালে মাংস কিনি আনি হ'লেও খুৱাব লাগিব। পৰিৱৰ্তনৰ চাকনৈয়াত বাৰুকৈ আবদ্ধ হৈ পৰা কংক্ৰিট জগত এখনৰ পৰা ওলাই আহি এনেকুৱা গাঁৱৰ পৰিৱেশ এটাত নিজকে সজীৱ কৰি ৰখাটো আচলতে অতিকৈ প্ৰয়োজন। নিজৰ সৰুকালৰ ধেমালিবোৰ, হাঁহিবোৰ, ল'ৰালিবোৰ আচলতে এনেকুৱাবোৰ জেগাতে বিচাৰি পোৱা যায়। আচলতে মাছৰ আশাত পুখুৰীটো সিঁচা নাছিলোঁ। বহুত দিন এনেধৰণৰ পৰিৱেশ পোৱা নাছিলোঁ বাবেহে আহিলোঁ। আৰু মোকে দেখি গাঁৱৰ বৰ্তা, ভাইটি সকলোবোৰ লগ লাগিলেহি তেতিয়া আচলতে পৰিৱেশবোৰ সঁচাকৈ ভাল লগা হৈ পৰিল। মাছ ধৰাৰ মাজতো জানো সুন্দৰ সুন্দৰ সৃষ্টিবোৰ হোৱা নাই? আমাৰ লোকসংগীতবোৰেই দেখোন তাৰ উদাহৰণ। ঠিক একেদৰে অৱশেষত 3 কেজিমান মাছ পালোঁ চাগে আমি।